মানুহজন ক'ত থাকে জানো পাই। কিয়নো ইমান টেটু ফালি আছা? আইও আপোনাকচোন মাতিবই নোৱাৰি, একেবাৰে টিঙি তোলা হৈ থাকে। আজি মই বজাৰলৈ যাম, পইচা কেইটামান দিব লাগিব কিন্তু। মোৰ হাততনো ক'ত পইচা আছে, মই দিব নোৱাৰো। ই নিদিলে হ'বনে? লোকৰ বড়োৱানীয়ে কি যে নতুন নতুন কাপোৰ পিন্ধি দিয়ে আৰু মই একেযোৰকে পিন্ধি থাকিব লাগে। হ'ব হ'ব, মই এইবাৰ বাৰু তোমাৰ জন্মদিনত কাপোৰ এযোৰকে দিম। হ'ব হ'ব, থওক দিয়ক। আজি 15 বছৰে কাপোৰ নালাগে, লিপষ্টিক এটাকে দিব নোৱাৰিলে, এতিয়া আকৌ জন্মদিনত কাপোৰ দিবলৈ ওলাইছে। মোক আজিয়ে দিব লাগিব, জন্মদিনত দিলে নহ'ব। আইও কি উপায় কৰোঁ বাৰু, মই কিবা এটা বুদ্ধি উলিয়াব লাগিব। ৰ'বা, মই কিবা এটা উপায় কৰিম বাৰু। পুতুকণ কি হ'ল দেতা? আজি মা বজাৰলৈ যাম বুলি কৈছে। মোৰ হাতত পইচা পাতি নাই, তই কিবা এটা বুদ্ধি কৰ। সেইটো কথা নেকি? ৰ'বা, কিবা এটা বুদ্ধি উলিয়াব লাগিব।